নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাবলৈ আহি আছোঁ ঐতিহাসিক ৰাধা পুখুৰী। আপোনালোকক ৰাধা পুখুৰী দেখুৱাবলৈ আহি আছোঁ। এয়া বন্ধুসকল, ৰাধা পুখুৰীৰ ভিতৰলৈ সোমাই আহি আছোঁ। যেতিয়া হয় গধূলিলে আপোনাৰ কি বস্তু ওলাই থাকে। এই পুখুৰী খান্দিছিল ৰজা লক্ষ্মী ৰজাই নিজৰ পত্নী নামে নামাকৰণ কৰিছিল। পত্নীৰ প্ৰতি মৰম থকাৰ কাৰণে এই পুখুৰী খান্দিছিল। এই পুখুৰী চাবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে। তাৰ বাহিৰেও ভাৰতবৰ্ষৰ কিছু কিছু ৰাজ্যৰ পৰা আহে আৰু ইয়াত বিভিন্ন ধৰণৰ পক্ষী আহে, বাহিৰৰ পৰা পক্ষী আহে, বহুত সুন্দৰ হয় আৰু ইয়ালৈ বিভিন্ন ধৰণৰ মানুহ আহি এসাঁজ খায় আৰু সৌন্দৰ্যৰ কিছু উপভোগ কৰে। টানি ফুৰা মানুহ আছিলে আগতে কৈছিলে আমাক, সেইবোৰ শুনিছোঁ। আৰু এইটো যেতিয়া ইয়াৰ শক্তিটো কমিলে, আগতকৈ কমা নাই, এতিয়াও আছে, মানে দেৱতাবিলাক এতিয়াও আছে বা ইয়াৰ প্ৰমাণ পাইছোঁ আমি। কিন্তু দিগঙৰ পানীটো যেতিয়া কমাইছে বুলি কৈছে, কিমান চনত আমি এতিয়া জন্ম হোৱা নাই, এইটো আমাৰ বুঢ়াহঁতৰ দিনৰ কথা। গতিকে এই পানীটো সোমোৱাৰ পাছত, দিগঙৰ পানী সোমোৱাৰ পাছত অলপ কিছুমান হেৰি এটা কমিছে। আৰু এতিয়াবিলাক অকণমান আমি মহিমা পাওঁ, কেতিয়াবা আহে অকণমান সেইকেইটা দেখুৱাই অলপ পূজা পাতল, এতিয়া বাহিৰৰ মানুহ আহিলে পূজা পাতল কৰে, কৰি পেলাই তেওঁ মাছটো দিয়ে। আৰু দৰকাৰ হ'লে মাছ ইয়াত বিৰাট কুঁৱা এটা আছে বুলি কয়, কয় মানে তেওঁবিলাক যিসকলে মাছ মাৰে আৰু তেওঁ দি থাকে মাছ, আৰু নিদিওঁ বুলিলে গাখীৰ যদি পূজা কৰা ঠিক নহয়, তেতিয়াহ'লে মাছটো হয়তো কুঁৱাত সোমাই যাব আৰু মাছ মাৰিলে নেপায়। এসপ্তাহ বা 15 দিনৰ পাছত যদি মাৰে আকৌ একে মাছেই পাব। এনেকুৱাবিলাক মহিমা বহুতে আছে, আছে ভালকৈ আছে। আৰু আমাৰ যিবিলাক কৰ্মচাৰী মানুহ আছিল, যেতিয়া গৈ পেলাই এটা নাই আৰু, গতিকে এই মানুহসোপা আমি গম পাইছোঁ আৰু আমাৰ আমনি নকৰে। আৰু ইয়াত সেই সাপ বা কিবা কিবি বিপদ আপদ ৰাতি আমাক একো নকৰে। আমি ৰাতিটো গোটেইটো জাগৰে থাকোঁ বা এটা সময়ত, আৰু কোনো সাপ কুকুৰ দিলে ভয়ো নকৰোঁ, আৰু তেখেতে আমাক ৰক্ষা কৰিছে। গতিকে এতিয়ালৈকে মহিমা আছে। আৰু ৰাধা পুখুৰী মই জানিব পৰা নাই, আপোনাৰ ৰাধা পুখুৰীৰ নামটো ৰাধা পুখুৰী নাছিল, কিন্তু বেলেগ নামেই আছিল। আপুনি তাৰ বিষয়ে কি ক'ব? এইটো ৰাধা পুখুৰী বুলি আগতে নামাকৰণ হৈছে, যেতিয়া আমাৰ ফিচাৰীয়ে ল'লে, তাৰপিছত আমি তেতিয়া প্ৰায় 10-12 বছৰ বয়স আৰু তাতকৈ বেছি নহয়, লোৱাৰ পাছত আমাৰ মনত পৰে আৰু। কিন্তু তাৰপিছত এইটো ৰাধা পুখুৰী হ'ল। আগৰ আধা পুখুৰী আছিলে। ইয়াৰ পুখুৰী সোনকালে নুশুকাই বুলি কৈছে। হয়, নুশুকাই। এইটো এবাৰ মেচিন লগাইছিলে 10টামান, লগাই পেলাই প্ৰায় 2 গ'লগৈ। তাৰপিছত আৰু হেৰি কৰা নাই, তাতে ঠিকাদাৰে কাম কৰিলে আৰু নিশিছিলে, অলপ খান্দি দিলে কামটো। আৰু জানিব মতে অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত তোমাৰ মানুহবিলাকো আহে চাবলৈ। অসমৰ ভিতৰত যেতিয়া 2 নম্বৰ পুখুৰী চাবলৈ আহে, ইয়াত আপোনালোকৰ খোৱা লোৱা থকা মেলাটো তেনেকুৱা সুবিধা আমাৰ নাই, কিন্তু আহিলে ইয়াত ভোগ দিয়ে। কিছুমান ভোগ দিবলৈ আহে, কিছুমানে কাছ
আছে। কাছ মানে ওলাই থাকে, এতিয়াও ৰ'দ নিদান হ'লে এতিয়াও ওলাই, আৰু আমি নিজে দেখিয়ে থাকোঁ, যেনি তেনি গ'লে পাই থাকোঁ। গতিকে ৰাইজ আহে, বহুত দূৰণিৰ ৰাইজ আহে, ধেমাজিৰ পৰা আহে বা দূৰৰ পৰা আহিলে ইয়ালৈ বিয়া ভাওনা সভা চাবলৈ ইয়ালৈ চাবলৈ আহে। চালে আমাক খোজে, আমি কওঁ আৰু চাই আৰু কিন্তু পুখুৰীটো আগতকৈ অকণমান এতিয়া হেৰিটো বেয়া হ'ল, মানে মানুহ নাইকিয়া হ'ল। 12টা মানুহ আছিলে আৰু বৰ ধুনীয়া সুন্দৰ মুকলি আছিলে। এতিয়া মানুহ লাহে লাহে কমি যোৱাত মানে এই যোৱা বছৰলৈ এতিয়ালৈকে কৰিলোঁ আৰু প্ৰডাকশ্যন কৰিবলৈ আমাৰ সময় নাই। আমাৰ আৰু ইয়ালৈ বিভিন্ন বাহিৰৰ ঠাইৰ পৰা আপোনাৰ পক্ষীবিলাক আহে। পশু ধেৰ আহে, মানে পক্ষীবিলাক এতিয়াতো এই পুখুৰীটো আধাখিনি মানে ভৰ্তি হৈ থাকে এটা সময়ত। এই ছট পূজাৰ কাৰণে অকণমান এতিয়া সিহঁতে শুনিছে, এতিয়া গোটেই ভৰ্তি হৈ থাকে। আৰু অন্য চৰাইও পৰেহি, মাজে মাজে পৰে। ইয়াত পক্ষী চক্ষী আহিলে কোনোবাইতো তোমাৰ মাৰিবলৈ চেষ্টা কৰে, আমি নিদিওঁ মাৰি। সেইটো ঠিক কৰিছে আপোনালোকে। সেইটো আমি পক্ষীবিলাক আমি সংৰক্ষণ কৰাটো আমাৰ নিজৰ কৰ্তব্য। যিহেতু আমি পক্ষীৰ জগতে আমি জীয়াই আছোঁ। যদি গছ লতা ত্ৰিবন্ধ নাথাকে, যদি তেনেকুৱা বস্তু নাথাকে, আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। আৰু এটা কথা কৈছোঁ আপোনালোকক, ইয়াৰ মই এটা মেছেজ কৰিছোঁ, যিহেতু আমাৰ গাঁৱলীয়া জেগাত বা কিছুমান জেগাত আমাৰ সাপ বুলি কওঁ, আমাৰ স্নেক্স বুলি কয়, বহুত ওলায়। কিন্তু আপোনালোকে এটা সাপবিলাক যদি আপুনি নামাৰে, তেওঁলোকক যদি কিছুমান ধৰা মানুহ আছে, ধৰা মানুহক মাতি নেকি তেওঁলোকক যদি আপুনি যদি হাবিত যদি এৰি দিয়া হয়, তেতিয়া আমাৰ কাৰণে ভাল। কাৰণ আপোনাৰ সাপে যোনটো বিষাক্ত বস্তু এৰি দিয়ে আমি ভক্ষণ কৰোঁ, আৰু সেই বস্তুটোৰ সৈতে আমি জীয়াই আছোঁ। তেনেকৈ আপোনালোকে সাপ চাপ নামাৰিব। আৰু বন্ধুসকল, আজি আপোনালোকক আমি ৰাধাপুখুৰীৰ বিষয়ে কিছুমান দেখুৱালোঁ, আৰু আগন্তুক আমি এনেকুৱা অসমৰ বা ভাৰতৰ কিছুমান আপোনাৰ ঐতিহাসিক পুৰণা বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম। ধন্যবাদ।